তাৰিখৰ প্ৰশ্ন। মহাত্মা গান্ধীক কোনে জাতিৰ পিতা বুলি সম্বোধন কৰিছিল? উত্তৰ ক. সুভাষ চন্দ্ৰ বসু। ২. কোনে মোহনদাস কৰমচাদ গান্ধীক মহাত্মা গান্ধী বুলি অভিহিত কৰিছিল? উত্তৰ গ. ৰবীন্দ্ৰনাথ ঠাকুৰ। ৩. মহাভাৰত মহাকাব্যৰ মূল নাম আছিল? উত্তৰ ঘ. জয় সংহিতা। ৪. ভাৰত বুৰঞ্জীত কাক মহাজ্ঞানী মূৰ্খ ৰজা বুলি জনা যায়? উত্তৰ ক. মহম্মদ বিন তুঘলক। ৫. বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিল? উত্তৰ গ. ধৰ্মপাল। ৬. গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? উত্তৰ গ. কালিদাস। ৭. তলৰ কোনবিধ দাণ্ডি যাত্ৰাৰ লগত জড়িত? উত্তৰ খ. নিমখ। ৮. চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন? উত্তৰ খ. মংগল পাণ্ডে। ৯. কনিষ্ক কোন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল? উত্তৰ গ. কুখান। ১০. গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? উত্তৰ ক. লুম্বিনী।